নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপি দাস। মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে, মোৰো ভালে। আজি গৰমত পিন্ধিব পৰা খুব ধুনীয়া কাপোৰ কেইযোৰমান লৈ আহিছো। প্লিজ ভিডিঅ'টো দীঘলকৈ চাব। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যদি মোৰ চেনেলত কোনোবা চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাপোৰ কেইযোৰ কথা বহুতে সুধি আছিলে, কাপোৰ কেইযোৰ বা মেলি দেখাবচোন আৰু লং ভিডিঅ' এটা দিব বুলি কৈ আছিলে। সেইকাৰণে ভিডিঅ'টো বনোৱা হ'ল। দোকানত ভিডিঅ' বনাবলৈ অলপ দিগদাৰ হয়। আজি কাপোৰখিনি ঘৰলৈ আনি ভিডিঅ' বনোৱা হৈছে। এয়া চাওক, এযোৰ হ'ল এযোৰ যোৰা, এখন চাদৰখন খুব ধুনীয়া এটা নতুন ডিজাইন আৰু কাপোৰটো খুব ধুনীয়া কোমল, গৰমত পিন্ধিব খুব ধুনীয়া কাপোৰটো। এনেকে পাৰি আছে আৰু চাদৰখনৰ গোটেইখন আছে। এই কাপোৰ কেইযোৰ কথাই বহুতে সুধি আছিলে, সেইবাবে ভিডিঅ'টো বনোৱা হ'ল। আৰু এইখন হ'ল মেখেলা। মেখেলা মেখেলাখন দেখিছে যথেষ্ট বহল আচল, দীঘলো বহুত। এয়া চাওক, ইমানখিনি কৈছে একেবাৰে তলৰ পৰা। এয়া কাপোৰটো কেঁচা পাট আৰু নুনী মিক্স আছে। খুব ধুনীয়া কাপোৰটো গৰমত পিন্ধিবৰ কাৰণে আৰু চফ্ট কাপোৰটো। এযোৰ কাপোৰযোৰ এনেকুৱা কালাৰ বহুত পাব। মই ৰেড কালাৰটোহে আনি দেখাইছো, কাৰণ গোটেই সোপা কাপোৰ দোকানৰ পৰা ঘৰলৈ আনি ভিডিঅ' বনাবৰ কাৰণে আনিবলৈ দিগদাৰ হ'ব। সেইবাবে মই কমকে কাপোৰ দেখাইছো। ইয়াত গ্ৰীণ কালাৰ পাব আৰু ব্লেক পাব, য়েল্লো পাব, পাৰ্পল কালাৰ পাব। ইয়াতো যোনটো ৰেড কালাৰ আছে সেইটো মানে বেলেগ বেলেগ কালাৰ আহিব। পাৰিটো যদি এখন চাদৰখনৰ যোনটো পাৰি বিচাৰে, ইয়াত বোলে ব্লেক কালাৰ লাগে ব্লেক পাব, আৰু পাৰ্পল কালাৰ পালে বিচাৰিলে পাৰ্পল কালাৰ পাব, গ্ৰীণ কালাৰ বিচাৰিলে গ্ৰীণ কালাৰ পাব, অৰেঞ্জ কালাৰ বিচাৰিলে অৰেঞ্জ কালাৰ পাব। বহুত কালাৰ আছে। মই কাপোৰ গোটেইখিনি দেখাব নোৱাৰিম, কাৰণ কাপোৰ চব দোকানত আছে, মই কিছুমানহে আনি ভিডিঅ' বনাইছো। ধুনীয়া কাপোৰযোৰ আৰু অনলাইন পেমেণ্ট কৰে নেকি? মই অনলাইন পেমেণ্ট নকৰোঁ। মোৰ দোকানখন নগাঁও পাটবাৰী চাৰিআলি শংকৰদেৱ স্কুলৰ সন্মুখতে আছে। দোকানৰ পৰা আহি ল'ব পাৰিব। ওচৰে পাজৰে যদি কোনোবা আছে ল'ব পাৰিব। এইকেইযোৰ কাপোৰ ৰেডতে চবেই ভাল পাইছে, ৰেড কালাৰ লাগে সেইবাবে গোটেইখিনি মই দোকানত এয়া চব ৰেড কালাৰে, কিন্তু আপোনালোকে যদি বিচাৰে বেলেগ কালাৰ বেলেগ কালাৰ পাব। কালাৰ খুব ধুনীয়া কাপোৰযোৰ। আৰু এয়া হ'ল কটনৰ যোৰা, খুব ধুনীয়া, মাৰ নথকা যোৰাটো খুব চফ্ট। কালাৰ বহুত আছে। মই কৈছোৱে ঘৰত ভিডিঅ'টো বনাইছো কাৰণে কাপোৰ কমকে আনিছো। কিছুমানে মেখেলাখনৰ কথাও সুধি আছে, ছুটি হ'ব নে ঠেক হ'ব নে তেনেকে। মেখেলাৰ তলটো এনেদৰে ধুনীয়া কাপোৰযোৰ পিন্ধিব, গৰমত পিন্ধিবৰ কাৰণে, আৰু বহুতে বিচাৰি আছিলে, সেইবাবে দেখাইছো ভিডিঅ'টোৰ জৰিয়তে। চাদৰখন গোটেই বৰ্ডাৰটো তেনেদৰে আছে। কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ? ইয়াত এইটো ডিজাইনৰ আৰু কালাৰ এইটো পাব, আৰু হোৱাইট কালাৰ পাব, বেলেগ নাপাব চাগে। মোৰ ওচৰত এই পিংক কালাৰটো, পিংক কালাৰটো আহিছে, আৰু এইটো ডিজাইনৰ একেই
খুলি নেদেখাওঁ, এইযোৰ হোৱাইটত আছে। খুলি নেদেখাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। মেখেলাৰ কথা চিন্তা কৰিব নালাগে, মেখেলা যথেষ্ট আহল বহল আৰু এয়া দেখিছে ধুনীয়া এইটো কটন এযোৰ খুলি দেখাওঁ। চাওক এখন মেখেলা, এখন মেখেলা আৰু চাদৰ। চাদৰ ধুনীয়া দীঘল আহল বহল, যথেষ্ট আহল বহল আৰু গোটেই বৰ্ডাৰটো এয়া কালাৰ এভেইলেবল আছে, চব কালাৰে পাব। পিছলৈকে চাব, ইয়াৰ প্ৰাইচটো কিমান আছে মই কৈ দিম শেষত। চাওক, এয়া একে একে কালাৰ অৰ্ডাৰ আছে। যিহেতুকে এতিয়া গৰম হৈছে, চবেই এনেকুৱা ধৰণৰ কাপোৰে বিচাৰে। কাপোৰখিনি দাম হ'ল মাত্ৰ 300 টকা। যদি ল'ব বিচাৰে মোৰ দোকানত আহি প্লিজ ল'ব পাৰিব। শংকৰদেৱ স্কুলৰ সন্মুখতে আছে, ওচৰে পাজৰে কোনোবা আছে যদি প্লিজ আহি কাপোৰ ল'ব বুলি আশা কৰিছোঁ। আৰু এইযোৰ দেখিছে মাত্ৰ 300 টকা। খুলি নেদেখাওঁ, গোটেই চাদৰখনতে এনেদৰে বুটা হ'ব অলপ ডাঙৰ ডাঙৰকে। কালাৰ আছে, বহুত কালাৰ আছে। দেখিছে কালাৰবোৰ খুব ধুনীয়া ধুনীয়া। মাত্ৰ 300 টকা। পিয়ৰ কটন হয়, ইয়াত মিক্স নাই দেই, ধুনীয়া কাপোৰ মই পিন্ধি আছোঁ। ধুনীয়া আৰু সকলোৱে জানেই এনেকুৱা ধৰণৰ কাপোৰবোৰ। এইটো কিন্তু ইয়াৰ কাপোৰ নহয়, এয়া মই নিজে বনাই চাপ মাৰি বনাই লৈছিলোঁ, ফেব্ৰিক কৰা হয়। এইটো এটা অলপ বেলেগ টাইপৰ আহিছে, ইয়াত অকল হোৱাইটতে পাব, গোটেই অকল বেলেগ কালাৰ মানে হেৰি কৰা আছে, ডিজাইনটো দিয়া আছে, মাজৰখিনি গোটেইখিনি হোৱাইটে হ'ব। ইয়াৰ কালাৰ বহুত আছে, ৰেডত আছে, ব্লেকত আছে, য়েল্লোত আছে, গ্ৰীণ আছে, চবতে আছে। মাজৰখিনি বগা হ'ব। একেবাৰে মানে কোমল চফ্ট দেখিছেনে কাপোৰটো। চাদৰৰ আঁচলটো আৰু এনেকুৱা গোটেই চাদৰখনতে সৰু সৰুকে আছে। এনেকুৱা কালাৰ বহুত আছে, মই অনা নাই ঘৰলে। এইকেইটাৰ ডিজাইনটো অলপ বেলেগ, দেখিছা। এনেকুৱা খুব ধুনীয়া কাপোৰযোৰ আৰু অনলাইন পেমেণ্ট নহয় আৰু দোকানৰ পৰা আহি ল'ব পাৰিব। কালাৰখিনি খুব ধুনীয়া আহিছে। দেখাব কৈ আছিলে, হেৰি কাপোৰ সেয়া দেখিছা। খুব ধুনীয়া এযোৰ দেখাম বাৰু। কালাৰ বহুত আছে, ডিজাইনবোৰ বেলেগ বেলেগ আছে, গোটেইখিনি ডিজাইন অনাটো সম্ভৱ নহ'লে, ইয়াৰ পিছৰ ভিডিঅ'টো মই এনেকুৱা কাপোৰে ডিজিটেল কাপোৰে ভিডিঅ' এটা এক্সট্ৰাকে বনাই আপোনালোকৰ আগবঢ়াম, কোনোবা যদি বিচাৰে চাব পাৰিব। কাপোৰ এযোৰ খুলি দেখাইছোঁ। এইটো কাপোৰটো খুব ধুনীয়া। এখন মেখেলাখন এখন মেখেলা আৰু এখন ইয়াৰ ব্লাউজ লৈছোঁ।
এইটো ব্লাউজ পিচ এইখন চাদৰ চাদৰ চাগে খুব ধুনীয়া গাত লগাই দিওঁতে গম পাইছে চাগে কাপোৰটো খুব ধুনীয়া কাপোৰ হয় আৰু পিন্ধিলে শাৰীৰ দৰে লাগিব আৰু ডিজিটেল কাপোৰ হয় শাৰী নিচিনাই একদম একে খুব ভাল লাগিছে কাপোৰ কেইযোৰ মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে এইকেইযোৰ কাপোৰ ঘৰলৈ লোৱা নাই কাৰণটো হ'ল এইকেইযোৰ হ'ল অৰ্ডাৰ আছে ওচৰৰ ঘৰৰ ওচৰৰ মানুহক লাগে কাৰণে মই ঘৰতে কাপোৰখিনি লৈ অনা হৈছিলে আৰু সেইবাবে ভাবিলো ভিডিঅ' এটা বনাই মাজতে আগবঢ়াও কাৰণ দোকানত ৰাস্তাৰ কাষতে দোকানখন মই ভিডিঅ' বনাবলৈ নিজৰ মাতটোতকৈ গাড়ী মটৰ মাতটো বেছি আহে সেইবাবে ভিডিঅ' এটা বনাই দিলো মই পাৰো যদি ইয়াৰ পিছত এনেকুৱা আৰু বেলেগ বেলেগ ডিজাইন আছে ভিডিঅ' দিবলৈ চেষ্টা কৰিম প্লিজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেল কোনোবা চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ কৈছো ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আকৌ আহিম আন এটা ভিডিঅ'লৈ আজিলৈ এৰিছো বাই বাই